হাই ফ্ৰেণ্ডছ, আপোনালোকৰ গেছ অলপ বেছিকৈ যায় নেকি? পায়খানা ৰাস্তাৰে পাদ অলপ বেছিকৈ যায় নেকি? যদি যায় তেনেহ'লে এইটো বেমাৰ নে কিবা অন্য প্ৰব্লেম, এই বস্তুটো আপোনালোকে জনাটো খুব প্ৰয়োজন। কথা হ'ল পায়খানা ৰাস্তাৰে যেতিয়া গেছ যায়, গেছ গ'লে আমি ভাবোঁ যে বহুত পেটত গেছ ফৰ্ম হৈছে বা কিবা অন্য কিবা বেমাৰ আছে নেকি। বহুত সৰু সৰু ল'ৰা ছোৱালী বহুত ডাঙৰ ডাঙৰকৈ পাদে, আমি এইবিলাক শুনি থাকোঁ। তো বহুতে বহুত ধৰণৰ নানানটা চিন্তাত পৰে। তো কথা হ'ল যদি এজন মানুহৰ গেছ নাযায়, পাদ নাযায়, তেনেহ'লে সেইটোহে প্ৰব্লেম একচুৱেলি। কিন্তু যদি গেছ যায় তেনেহ'লে ডেট ইজ নট এ প্ৰব্লেম। য়েছ, বহুত মানুহৰ গেছ যদি বহুত বেছি হয় সেইটো এবনৰ্মেল হ'ব পাৰে, কিন্তু নৰ্মেলি যিবিলাক পাদ গৈ থাকে ডেট ইজ ভেৰি ভেৰি নৰ্মেল। তো কথা হ'ল কেনেকৈ নৰ্মেল সেইটো আমি জনাটো খুব প্ৰয়োজন। তো মানুহে যেতিয়া কিবা এটা খাদ্য খায়, তো মুখেৰে খাদ্য খায়, আৰু মুখেৰে খাদ্য খাই কিনে একদম খাদ্যনলীৰে গৈ পাকস্থলীলৈকে যায়, তাৰ পৰা ইণ্টেষ্টাইনৰ পৰা কিছুমান দৰকাৰী যিখিনি আমাৰ খানাৰ পৰা বস্তু আছে সেইখিনি এবজৰ্ব হয়, তেজৰ লগত মিলিত হয়, শৰীৰত নিউট্ৰিশ্যনটো আমি পাওঁ, যিখিনি পাব লাগে সেইখিনি পাওঁ, আৰু যিখিনি অদৰকাৰী বস্তু সেই বস্তুখিনি সেই ইণ্টেষ্টাইন মানে আপোনাৰ যিটো ইণ্টেষ্টাইনৰ ফালৰ পৰা এনেকৈ গৈ কিনে পায়খানা ৰাস্তা হৈ ওলাই গুচি যায় যিখিনি অদৰকাৰী বস্তু। তো কথা হ'ল এই যেতিয়া আমি খাদ্যটো খাওঁ, খোৱাৰ লগত আপোনাৰ পানীও খাইছোঁ আমি, বা যিবিলাক হাৱা বতাহ আছে সেইবিলাকো গৈ আছে। তো আল্টিমেটলি এটা সেই গেছৰ সৃষ্টি হয় পেটত, সেই গেছটোৱেই পায়খানা ৰাস্তাৰে গৈ থাকে। আৰু যদি নাযায় কি হ'ব, মানে ক'ৰবাত ব্লক হৈ গ'ল, ব্লক হৈ যোৱাৰ লগে লগে গেছটো যদি নাযায় পেটটো ফুলি যাব ন আল্টিমেটলি। তো পেটটো ফুলি যোৱা মানে আৰু মানুহটো অশান্তিহে ভোগ কৰিব। তো সেইকাৰণে এই যিটো মানুহে পাদে, সেই পাদাটো একচুৱেলি একদম স্বাভাৱিক, সেইটো একদম অস্বাভাৱিক নহয়, আৰু সেইটো হোৱাটো প্ৰয়োজন, সেইটো নহ'লেহে প্ৰব্লেম আছে। তো সেইকাৰণে আমি আয়ুৰ্বেদিকত পাইছিলোঁ যে অধাৰণীয় বেগ কো ধাৰণ নেহি কৰনা চাহিয়ে। তো এইবিলাক হৈছে অধাৰণীয় বেগ। পেচাব লাগিলে, পেচাব কৰিব লাগিলে, পাদ যদি আহিছে আমি পাদটো ধৰি ৰাখিব নালাগে, বেক ফ্ল' কৰাব নালাগে, সেইটো আমি পাদি কিনি উলিয়াই দিব লাগে। এইবিলাক অধাৰণীয় বেগ, এইবিলাক আমি ধাৰণ কৰি ৰাখিলে আমাৰ শৰীৰৰে ক্ষতি হয়। বৰঞ্চ আমি বহুতে ভাবে যে আমি মানে পাদিলে কোনোবাই মানে তাচ্ছিল্য কৰিব, লাজ দিব। ঠিক আছে, কথা হ'ল নিজকে নিজে অকণমান ছাইড হৈ কিনে হ'লেও যিহেতু আমি পাদটো আমি বেক ফ্ল' কৰাব নালাগে, উল্টাকৈ ৰাখি থ'ব নালাগে, সেইটো আমি পাদি উলিয়াই দিব লাগে, খুব প্ৰয়োজন। তো এইটো এটা আজি চিম্পল মেছেজ আপোনালোকৰ মাজত মই আনিলোঁ, যিটো মেছেজ মই ভাবোঁ সকলোৱে জনাটো খুব প্ৰয়োজন। আৰু কোনোবাই যদি আজিও এনেকুৱা যদি পাদ বাহিৰ হ'বলৈ লৈছে, সেইটো ৰাখি কিনে উল্টা ফালে ঘূৰাই দিছে, সেইটোৰ কাৰণে যিবিলাক ক্ষতি হ'ব পাৰে, বহুত ধৰণৰ ক্ষতি হ'ব পাৰে। তো এই বস্তুটো আপোনালোকে জনাটো খুব প্ৰয়োজন, আৰু ভাবোঁ মই আজি এই ভিডিঅ'টোৰ পৰা আপোনালোকে বহুতখিনি শিকিব পাৰিছে। আৰু যদি মোৰ এই ইউটিউব চেনেল হেল্থ এণ্ড ৱেল্থ আজিও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰক মোৰ ইউটিউব চেনেল হেল্থ এণ্ড ৱেল্থ। থেংক ইউ ভেৰি মাছ।